আপুনি জানে না আজি কি আছে শিৱৰাত্ৰিত অৰ্থাৎ পালন কিয় কৰা হয় কিছুমানে কয় যে শিৱৰাত্ৰি শিৱ আৰু পাৰ্বতী বিয়া আৰু কিছুমানে কয় লিংগৰ প্ৰথম ফাৰ্ষ্ট টাইম পূজা আজি দিনটোত হৈছিল আৰু কিছুমানে কয় নহয় আজি দিনটোত বিষ খাইছিল এক্স্যাক্টলি হয় কি জুনে জানে কমেন্টত জনাওক সো যদি বিয়া হয় তেতিয়া হলে আজি গৈ আছো শিৱ পাৰ্বতী অৰ্থাৎ বিয়া খাবলৈ মানে দৰা ফলব যাব লাগিব আৰু এখন পবিত্ৰ বিয়া মানে ওয়াৰ্ল্ডৰ মানে পৃথিৱীৰ হয়তো প্ৰথমখন বিয়া যোনখন প্ৰকৃত লাভ ষ্টৰী সাকসেস হৈ গল বেসিক্যালি তো আজি যুগত বৰ্তমান যুগত 99% সাকসেস নহয় তো ফাৰ্ষ্ট টাইম যোনখন সাকসেস হৈছিল হেখন বিয়া খাবলৈ গৈ আছো আৰু যিটোৰে মই আপোনালোকক কৈছিলো দেখাম বুলি তো দেখাবলৈ গৈ আছো পলক ভিডিওটো মাছলে যাওঁ গাইস ওয়েলকাম আজি মই পুনৰ এটা নতুন লগলে আশা কৰো আপোনালোক সকলোৱে ভালে আছে সো ফাইনালি পাই গলো কি আৰু গৈ আছো চাকি জ্বলাবলৈ সকলোৰে ভালে হওক তাৰে কামনা কৰিলো আৰু তিনচুকীয়া সিদ্ধান্ত বহুত ভিৰ লাগে সকলোৱে জানে মই বেক কেমেৰাত দেখাই আছো আপোনালোকক চাব আৰু মেলা বহুত চলি আছে ইয়াত দেখাবলৈ আপোনালোকক বিচাৰিম বাট চাকিখন জ্বলাই লওঁ তাৰ আগত তো বন্ধুৰ হাতে আহি গলো হৰ হৰ মহাদেৱ হিৰে জতা ধৰ কৈলা তোমাৰে ধান লৈ ললো এবাৰ মাটি চাকি অৰ্থাৎ চাকি লৈ লৈছো জ্বলাব কাৰণে তো এফালে তো আনিব লগা হৈ গল বহুত টাইম লাগি গল অলমোস্ট 9:30 প্লাস হৈ গল আমি আহি পাওঁতেহি তো এতিয়াও তিনচুকীয়াত পুৰা ভিৰ লাগি আছে তো মেলাখিনি দেখুৱাই আছো সো স্কিপ নকৰি চাই থাকক বিখব বিহাৰী তুমি কৈলাশপতি জতাতে গংগাৰ কালাতীত মহাদেৱ কালনত মহাদেৱ জয় ভোলা জয় জয় ভোলা হৰ হৰ মহাদেৱ জয় ভোলা জয় জয় ভোলা হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হিৰে জতা ধৰ কৈলাশ তোমাৰ মেলা বহু কিখন হৈ গৈছে বাট মানে যিটো ধৰণৰ বোকা হৈছে ভাগে বোকাই পুৰা বোকা হৈ আছে এফালে পানী হৈ আছে বলক ভিডিওটো কেবাখনো আছে যেখন সোমাও দেখাই আছো হৰ হৰ মহাদেৱ হিৰে জতা ধৰ কৈলাশ তোমাৰে ধান আপোনালোকে যদি ইনষ্টাগ্ৰাম বা ফেচবুকত চাই আছে মোৰ ভিডিও অৰ্থাৎ মই যি সেট টাইপৰ ষ্টৰী ভিডিও আপলোড কৰি আছো আপোনালোকে ভাবি আছিলে যে কিবা বিশেষ ৰিজনৰ কাৰণে তেনেকুৱা একো নাই মই আপোনালোকক আগতে কৈছিলো যে জাস্ট অকল মই নতুন পেজ বনোৱাৰ বাবে এইটো আপলোড তেনেকৈ কৰি আছিলো সো ভিডিওখিনি চাই থাকক আপোনালোকে বাকী ভিডিওবিলাক চাব তেতিয়া ব্লগবিলাক চাই থাকিলে গম পাই আৰু দেখাবলৈ গৈ আছো আৰু মোৰ পেজটোত যদি নতুনকৈ আহিছে তেন্তে লাইক সাবস্ক্ৰাইব ফলো কৰি ল'ব তেওঁলোকে ভিডিঅ'বোৰৰ বাবে সকলোৱে মৰম দিব আৰু যিমান পাৰো নতুন জেগা নতুন ভিডিঅ' আপলোড আপোনালোকলৈ কৰিবলৈ চেষ্টা কৰিম হৰ হৰ মহাদেৱ হিৰে জতা ধৰ কৈলাশ পুনৰ এডোখৰ নতুন মেলা সো আকৌ পুনৰ আনন্দ মেলা বিহাৰী তুমি কৈলাশপতি জতাতে গংগাৰ কালাতীত মহাদেৱ কালনত মহাদেৱ জয় ভোলা জয় জয় ভোলা হৰ হৰ মহাদেৱ জয় ভোলা জয় জয় ভোলা হৰ হৰ মহাদেৱ বেটলাক বেং এটা চাপ হৈ গ'ল মানুহটো হাইট বাঢ়ি গ'ল সো বেলেগত চাব লাগিব কোনোবা ক'ৰবাত এনেকুৱা এই ঘূৰি থকা এইটো ক'ৰবাত পায় নেকি জনাবচোন তো গাইজ ভিডিঅ'টো আজিলৈ ইয়াতে সামৰিছোঁ ইমানখিনি আছিলে প্ৰায় দুখনত সোমালোঁ যিমানখিনি পাৰিলোঁ দেখাবলৈ চেষ্টা কৰিলোঁ ক'ৰবাত যদি কিবা ভুল হৈ গৈছে বেয়া নাপাব আকৌ লগ পাম পুনৰ এখন নতুন ঠাইত নতুন জেগাৰ সৈতে আজিলৈ বাই বাই সকলোকে শিৱৰাত্ৰি আন্তৰিক শুভেচ্ছা থাকিল শেহতীয়াভাৱে হ'লেও